গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিন মই ৰেচিপি ভিডিঅ' বনোৱাই হোৱা নাই, তো আজি সেইবাবে এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ঘৰত বনাই চাব। আজি মই চিকেন ম'ম' বনাম বুলি ভাবিছোঁ, সেইবাবে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। ভাবিছোঁ মানে মই কাৰ্যসূচী বনোৱা ষ্টাৰ্ট কৰি দিছোঁ, ভিডিঅ' বনাবহে পাহৰি গৈছিলোঁ। তো মই চিকেন আনিছিলোঁ অলপ, চিকেনখিনি ভালদৰে বইল কৰি মিক্সিত গ্ৰাইণ্ড কৰি ল'ব। সেইখিনি মই দেখুওৱা নহ'ল, বাকীখিনি এতিয়া দেখুৱাম বাৰু। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব, কমেণ্টটো কৰি জনাব কেনেকুৱা পালে ৰেচিপিটো। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো দবাই দিব। তেতিয়াহ'লে ব'লক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই যিহেতু আটাৰ ম'ম' বনাম, সেইবাবে মই ইয়াতে আটা লৈছোঁ আৰু ইয়াত অকণমান নিমখ দি আটাখিনি ভালদৰে মঠি ল'ব। আৰু লগতে এনেধৰণে সৰু সৰুকৈ বনাব, বেছি ডাঙৰকৈ বেলিব নালাগে। সৰু সৰু এনেধৰণে ৰুটিৰ নিচিনাকৈ বেলি লৈছোঁ আৰু ইয়াতে 4টা পিঁয়াজ কাটি লৈছোঁ। এইখিনি আদা নহৰু পেষ্ট, এইখিনি অকল নহৰু পেষ্ট, লগতে আদা নহৰু অলপ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি হৈছে বইল কৰি লোৱা চিকেনখিনি। আৰু ইয়াত মই কেইটামান জালুক ভালদৰে খুন্দনাত খুন্দি লৈছোঁ, এচামুচমান হ'ব। আৰু এইখিনি হৈছে চিকেন বইল কৰা পানীখিনি। ইয়াতে মই চুপ বনাবৰ বাবে আধা চামুচমান জালুকৰ গুড়ি দিছোঁ, লগতে নিমখ দিব এচামুচ, নিমখ সোৱাদ অনুসৰি দিব। আৰু অকণমান আধা চামুচ আদা নহৰু পেষ্ট আৰু অকণমান সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি বইল হ'ব দিব। আৰু ইয়াত মই ষ্টাফিঙৰ বাবে চিকেনখিনি, পিঁয়াজ, সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি, নিমখ অলপ, জালুকৰ গুড়ি অলপ, গোটেইখিনি ভালদৰে দি মিক্স কৰি লৈছোঁ। আৰু এই মিক্সখিনি মই কেৰাহীত অকণমান তেল দি ভালদৰে গৰম হ'ব দি জাষ্ট তেলখিনিৰ লগত মিহলাই দিছোঁ। বহুত সময় ভাজিব নালাগে, ভাজিলে ষ্টাফিঙৰ টেষ্টটো বেয়া হৈ যাব। ভাজিব নালাগে, জাষ্ট কেৰাহীটো গৰম হোৱাৰ পাছত অকণমান এনেধৰণে লৰাই দিলেই হ'ল। আৰু এতিয়া মোৰ এইফালে ৰুটিখিনি গোটেইখিনি বেলি হৈ গৈছে। ইয়াত মই চাৰিওফালে অলপ অলপ পানী লগাই ভালদৰে ষ্টাফিংখিনি দি ধুনীয়া ধুনীয়া চেপ দি ম'ম'কেইটা বনাই ল'ব। মই ইমানো ভালদৰে চেপ দিব নাজানো, জাষ্ট ট্ৰাই কৰিছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব আৰু নিজৰ মতে যেনেকুৱা চেপ ভাল লাগে তেনেধৰণে দি ম'ম' বনাব পাৰে। তো এনেধৰণে মই গোটেইখিনি বনাই ল'ম ভালদৰে। আৰু এয়া মোৰ এটা হৈ গ'ল কিবাকৈ। এনেধৰণে গোটেইখিনি মই বনাই ল'লোঁ। এয়া চাব পাৰে, বেলেগ বেলেগ ধৰণৰ চেপ দি বনাব পাৰে আপোনালোকে নিজৰ ইচ্ছামতে। তো ময়ো এনেধৰণে বনাই ল'লোঁ। আৰু এতিয়া মই ৰাইচ কুকাৰৰ ওপৰৰ প্লেটখনত এনেধৰণে অলপমান তেল দি তেলখিনি চাৰিওফালে ভালদৰে লগাই ল'ব। যিহেতু আটাৰ ম'ম' বনাম, তলত লাগি ধৰিব পাৰে অলপ, সেইবাবে অলপ তেল লগাই ল'ব লাগে। আৰু গোটেইকেইটা ম'ম' ভালদৰে ইয়াত মই বহাই দিম। আৰু এয়া মোৰ গোটেইকেইটা ম'ম' বহোৱা হৈ গ'ল। এতিয়া ৰাইচ কুকাৰৰ তলৰ ষ্টেপটোত মই আগতেই পানী অলপ বইল হ'ব দি থৈছিলোঁ। পানীখিনি যেতিয়া উতলি আহে, ওপৰত এনেধৰণে ম'ম'কেইটা দি 20 মিনিটমানৰ বাবে সিজিব দিব। 20 মিনিটৰ পিছত ম'ম' ৰেডি হৈ যাব। আৰু এয়া চাব পাৰে, ম'ম'কেইটা ধুনীয়াকৈ সিজি ৰেডি হৈ গৈছে। 20 মিনিটতকৈ বেছিকৈ বইল হ'ব নিদিব, নহ'লে খাই ভাল নালাগে, বেছি ঢিলা হৈ যায় ম'ম'কেইটা। তো 20 মিনিটে যথেষ্ট। আৰু এতিয়া মই ষ্টাফিং গৰম কৰা কেৰাহীটোতে অকণমান তেল দি কেইটামান ম'ম' ফ্ৰাই কৰি চাইছিলোঁ। মই জাষ্ট ফ্ৰাইড ম'ম' বনাব ট্ৰাই কৰি চাইছিলোঁ ফাৰ্ষ্ট টাইম। আগতে মই ফ্ৰাই কৰি ঘৰত বনোৱা নাই। তো 4-5টা ষ্টিম ম'ম' এনেধৰণে মই অকণমান ফ্ৰাই কৰি ফ্ৰাইড ম'ম' বনাবলৈ চেষ্টা কৰিছোঁ। টেষ্টটো ভালেই আহিছিল, আপোনালোকেও বনাব পাৰে। তো ইয়াত মই সৰু সৰুকৈ কাটি থৈ দিয়া আদা নহৰু সৰু সৰুকৈ কাটি লোৱাখিনি লগতে অকণমান পিঁয়াজ দি এনেধৰণে 1 মিনিটমানৰ বাবে ভাজি লৈছোঁ। লগতে এচামুচ চয়া চচ আৰু এচামুচ চিলি চচ আৰু এচামুচ টমেট' চচ দি এনেধৰণে গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰি লৈ ইয়াত মই ম'ম'কেইটা দি জাষ্ট চচখিনিৰ লগত ম'ম'কেইটা মিক্স কৰি লৈছোঁ। ভাজিব নালাগে, ভাজিলে টেষ্টটো বেয়া হৈ যাব।
জ্বলিও যাব পাৰে সেইবাবে নাভাজিব জাষ্ট চচখিনিৰ লগত মিক্স কৰি গেছটো অফ কৰি দিব আৰু আমাৰ ফ্ৰাইড ম'ম' ৰেডি হৈ গ'ল খাবলৈ টেষ্টি হৈছিল আৰু এইকেইটা হৈছে ষ্টিম ম'ম'কেইটাও ধুনীয়া হৈছিল লগতে চুপ তো এবাৰ ঘৰত ট্ৰাই কৰি চাব একদম ৰেষ্টুৰেণ্টৰ নিচিনাই টেষ্ট আহে এনেধৰণে ঘৰত আটাৰে ম'ম' বনাই খাব পাৰে তো ৰেচিপিটো কেনেকুৱা লাগিল মোক কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব আৰু ঘৰত এবাৰ ট্ৰাই কৰি মোক জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ